ফাগুনচন ব্লগলৈ পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক। তো আজি আহিছোঁ আমি ঢেকীয়াখোৱা নামঘৰ। তো মোৰ ঘৰৰ পৰা ওচৰৰে কাষতে তেনেই। তো নিজে গৌৰৱ কৰোঁ মই যে কাকজানৰ বাসী সেইটোৰ কাৰণে। আৰু লগতে দেবুদা আহিছে, শিৱসাগৰৰ পৰা আহিছে। তেওঁ দেবুদা নহয় কি দেবুদা? অঁ দেবুদা ক'ব মনা কৰে মোক। মই কি কওঁ, আহি যায় ন মোৰ দিয়াটো আদত হয়তো মোৰ। তো যাম, দেখাম ঢেকীয়াখোৱা নামঘৰ, চাব আপোনালোকে মোৰ লগত। ঠিক আছে, আহিছোঁ দিয়ক।
শৰৎচন্দ্ৰ নেওগ মইনাপুৰীয়া নামঘৰ পৰিচালনা সমিতিৰ বৰ্তমানৰ সম্পাদক। ঢেকীয়াখোৱা নামঘৰ আমাৰ পৰা 2-2.5 কিলোমিটাৰ দূৰ আপোনালোকে দেখিছে, সেইটো হৈছে মাধৱদেৱৰ প্ৰতিষ্ঠিত। সেই মাধৱদেৱ যেতিয়া তেখেত ধৰ্ম প্ৰচাৰৰ কাৰণে আহিছিলে, সেই ঢেকীয়াখোৱা কোনোবা এগৰাকী বুঢ়ী ঘৰত তেওঁ ৰাতিটোত মানে আছিলে। তেখেতৰ ওচৰত একো নাছিলে, মানে কিবা ব্যঞ্জন খাবৰ কাৰণে, তৈয়াৰ কৰিবৰ কাৰণে। তেতিয়া মাধৱ পুৰুষে ক'লে যে আপোনাৰ ওচৰত একোৱেই নাই, গতিকে যি আছে তাকে আনক। তেতিয়া কি কৰিলে, ওচৰৰে ঢেকীয়া শাক বুটলি আনি পেলাই সেই তাতে তেখেতে মানে ঢেকীয়া শাক বনালে। গুৰুজনাৰ মাধৱ গুৰুৱে বনাই তাতে তৈয়াৰ কৰিলে, কৰি তেওঁলোকো খাবলৈ দিলে, তেখেতেও খালে, খাই তাতে থাকিলে। তেওঁৰ পদচিহ্নটো আছে বোলে, এতিয়া আপোনালোকে পদচিহ্ন আছে। আৰু এগছ অখণ্ড বন্তি জ্বলাই থোৱা আছে, অখণ্ড বন্তি জ্বলি থাকে। বন্তি মানে অহৰহ জ্বলিয়ে থাকে, প্ৰতিদিনে জ্বলি থাকে। আৰু তেনেকৈ বৰনামঘৰ আপোনালোকে বহুত সমাগম হয়। তাৰে এটা আমি সেই বৰনামঘৰ বা আমাৰ নামঘৰ আমি কোনো প্ৰভেদ আমি বিচাৰ নকৰোঁ। গতিকে দুয়োটা একেইটি নামঘৰ, সকলো ভক্ত ইয়াত মূৰ দোৱাবলৈ আহে, সকলোৱে আশা থাকে মনত। সেই আশা পূৰণৰ বাবে আমাৰ নামঘৰতো আহে, ঢেকীয়াখোৱা বৰনামঘৰতো যায়। সেইখিনি ভক্ত আকৌ ঢেকীয়াখোৱাৰ পৰা ইয়ালৈ আহে, ইয়াৰ পৰা আকৌ ঢেকীয়াখোৱালৈ যায়। আৰু আমি যিমান পাৰোঁ ভক্তসকল য'ত বাহিৰৰ পৰা আহিছে যিবিলাক, সকলোকে আমি যেনেকৈ পাৰোঁ সেৱা শুশ্ৰূষা আগবঢ়াবলৈ চেষ্টা কৰোঁ। ধন্যবাদ।